তিনিটামান আছিলে, তিনিটামান লগত সিহঁতৰ লগত আহিছিলে, গাৰ্ড আহিছিলে, আকৌ পুলিচ গাৰ্ড আহিছিলে, তিনিটামান আকৌ আহিছিলে আৰু লগত আৰু দুটামান কিছুমান আছিলে, ইমান মই নিদিলো। মই ওচৰতে আছিলো, ককাক লগালগ দিলে আৰু লগালগ সিহঁতো গোটেইখিনি লৰাই গুচিও গ'ল। লগত মাও ওচৰতে আছিলে, কিন্তু মা ইমান ভালকে মানে এটা হেৰি কৰে, মই পিছফালে আছিলো। নাই তেনেকে একো সুধা নাই। হাতখন ধৰি নিজে দিয়াই দিছে, হাতখন তেওঁলোকে ধৰি লৈছে। ককাক মাতিলে, আমাৰ ভোট দিবলৈ বহিলে। তাৰপিছত সিহঁতে নিজৰ মতে ইয়াত দুটা পেপাৰ নিজে দিলে আৰু লগালগ গুচিও গ'ল। নাই একো তেনেকে সুধা নাই, আঙুলিখন ললে ককাৰ ডাইৰেক্ট নিজৰ ইচ্ছাতে দি নিজৰ মতে দিলে আৰু লগালগ গুচিও গ'ল। মই লগতে আছিলো, মই ইয়াতে আছিলো ওচৰতে। ভোটটো মই দেখা মতে পদুম ফুলত দিলে, এটাই দিলে, পদুম ফুলত দিলে আৰু গুচি গ'ল। ককাক তেতিয়া ককাৰ হাতটো ধৰি কিনি তাহাঁতি নিজে লগাই দিছে, কিন্তু আমাক চাবলৈ দিয়া নাই। মোক ভিতৰত সোমাই যাবলৈ কৈছে, কিন্তু মোৰ ওচৰত আছিলে যদিও মই দেখি পোৱা নাছিলোঁ। তাৰপিছত নিজে এনেকৈ থামটো লগাই দিছে, লগাই দিয়াৰ পিছত লৈ গৈছে তেনেকৈ। তাৰপিছত আমি কমপ্লেইন কৰিলোঁ, তাৰপিছত আকৌ নতুনকৈ কৰি দিছে। তেতিয়া কিন্তু ভালকৈ কৰিছে, কিন্তু প্ৰথমে তেনেকৈ মানে নিজে থামটো লগাই লৈছিলে, তাকো নেদেখুৱাকৈ। কমপ্লেইন হোৱাৰ পিছত আকৌ প্ৰথম পৰা কৰালে আমাৰ আগতে। প্ৰথমে সেই চিনটো নেদেখালে, কিন্তু মই কৈছিলোঁ আপোনালোকে দেখাব পাৰিব নেকি, সেইটো ক'লে যে নাই মই দেখাব নোৱাৰোঁ বুলি ক'লে। আমি খুলি কিনি দেখাব নোৱাৰোঁ, কিন্তু পাছত ক'লে এইটো যোনটো ককাই দিছে সেইটো এনেকৈ সেইটোৱে থাকিব, আৰু যোনটো কেঞ্চেল হৈ গৈছে সেইটো আমি ডেপুটি কমিশনাৰৰ ওচৰতহে কেঞ্চেল কৰিব পাৰিম, ইয়াত আপোনালোকৰ আগত তেনেকৈ দেখাব নোৱাৰোঁ বুলি ক'লে। আৰু নিজে লগাই কিনি দিছে, হাতটো ধৰি মেলি নিজে লগাই দিছে। কিন্তু আমাক ওচৰতো দেখিবলৈ দিয়া নাই যে কেনেকৈ দিছে আৰু কোনটো চিনটোত দিছে, সেইটো বি আমি ক'ব নোৱাৰোঁ। কিন্তু নিজে ধৰি কিনি লগাই দিছে মানে। হয়, সেইটোতো কোনো এইটো নহয় না, লিগেল প্ৰচেছ নহয়। এইটো নিজে যি নোৱাৰে সেইটো কৰি দিব পাৰে বাৰু বেলেগ ঘৰৰ মানুহে, কিন্তু তেখেতে নিজে হাতটো লগাই কিন্তু দিব নোৱাৰে ন। পৰিয়াল নাছিলে, সেইটো চকু দেখি পায় যদিও মানে এতিয়া সেই ঢাকি থৈছে ন, সেইটো কাৰণে প্ৰপাৰলি তেনেকৈ দেখি পোৱা নাছিলে। তাৰপিছত আকৌ মোবাইলৰ টৰ্চটো জ্বলাই দিয়াৰ পিছত দেখি পায় আৰু এনেকৈ একো প্ৰব্লেম নহয় মানে, খালি এইটো ঢাকি দিয়া থাকে ন, সেইকাৰণে অকণমান বুঢ়া মানুহ। এইটো আমাৰ ডুমডুমা সমষ্টি হয়, ধাইচিগঞ্জ পঞ্চায়ত পৰে। ৱাৰ্ডটো 10 নম্বৰ ৱাৰ্ড। আগতে সিহঁতে দিলে, পাছতে মই দিলো। প্ৰথমবাৰ তেওঁলোকে নিজে নিজে দি লৈছে, তাৰপিছতে আপুনি দিলে। পিছত দিলো। আপোনাৰ হাতখন ধৰি তেওঁলোকে কি লগাই দিছে? কি চিহ্ন লগাই দিছে? কি চিহ্নটোত লগাইছিল? মই চকুতে নেদেখো। নেদেখিলে? ওচৰত কোন আছিলে আপোনাৰ ওচৰত? ঘৰৰ মানুহ? ঘৰৰ মানুহ আছিলে নে ওচৰত কোনোবা? আপোনাৰ ঘৰৰ মানুহ ওচৰত আছিলে নে কোনোবা? ঘৰ মাটি কৈ থিয় নাই। কি আৰু পঢ়িলো, তাৰপিছত সেইটোৱে মানুহবিলাক আহিলে তাৰপিছত ভোট দিলে, ভোট দি কিনে গ'লে। কেনেকে দিয়ালে? কাগজত দিলে। আপুনি নিজে টিপ মাৰিছিলে নে তেওঁলোকে হাতখন ধৰি? এতিয়া হাতত ধৰি দিলে, তেওঁবিলাকে হাতখন ধৰি দিছিলে আপোনাক? নাই, হয়, মই উপস্থিত আছিলো BLO হিচাপে, আৰু এইটো 10 নম্বৰ ৱাৰ্ড হয়। আৰু মোৰ 3টা আছিলে পোষ্টেল বেলেট পেপাৰ ভোট লোৱাটো। আৰু ছাৰহঁতে মোক বাহিৰত ওলাব ক'লে, মোক ঘৰ দেখাই দিব লাগে বয়সস্থ মানুহ সিহঁতৰ ভোট ল'বৰ কাৰণে। মই বাহিৰত আছিলো। তাৰপিছত ময়ো শুনা মতে অভিযোগ, এতিয়া ঘৰৰ মানুহ মতে গম পাইছো যে হাত ধৰাই, আঙুলি ধৰাই হেৰিটো দিছে বুলি, পদুম ফুলত দিয়াই দিছে বুলি শুনিছো। কিন্তু আমাক বাহিৰত থাকিব দিলে, আমাক ঘৰৰ ভিতৰত সোমাব দিয়া নাই ভোট দিয়া সময়ত। নহয়, নামটো নাজানো, কিন্তু আমাক আজিয়ে ফোন কৰি আজিয়ে আহিছে পোষ্টেল হেৰি কৰিব পাৰে, প্ৰিজাইডিং অফিচাৰ সিহঁতি আছিলে। মোৰ ৱাৰ্ডত 3জন আছিলে। মানে 2জনৰ লগত হৈছে, ফাৰ্ষ্ট স্বৰ্গবাহাদুৰ তাত ভোটটো ল'লে, আকৌ আহি কিনি
জহন জেমছৰ ভোট লওঁতে অবজেকশ্যন কৰাত আকৌ ৰিভোট লোৱা হৈছে আৰু তাতো গৈ খৰ্গ বাহাদুৰ ৰিভোট লোৱা হৈছে। তেনেকৈ অভিযোগ মই শুনিছোঁ। বাহিৰত আছিলোঁ, মই ভিতৰত চোৱা নাই। ডবল মানে এটা কেঞ্চেল কৰি আকৌ 2জনৰ ডবল লৈছোঁ।